বেংগলোৰত যিহে ৰ'দ দি আছে ন, এই ৰ'দত মানে আৰু এই নানি আমাৰ কিবা মৌচুমী জুচ খাই আছে আৰু তাই খাই কেনে আধা খাই কেনে মোক দিব হা ইয়াক। এইটো হৈছে বিয়েৰ নিমু পানী। বিয়েৰ নিমু পানী নহয় দিয়ক, ছদা, লেমন ছদা। পৰিলে এইটো লগাই দিছো নানি, পৰিলে। ইয়াৰ কিয় চিন্তা লাগি আছে ইমান বুজিছেনে? কাৰণ তাইৰ মোবাইলৰ বেটাৰী নাই। মোবাইলৰ বেটাৰী নহ'লে মানে নহ'বই বুজিছেনে, বাকী যি শেষ হৈ যায় আৰু মোবাইল বেটাৰী লাগিবই কেনে তাই। নিজৰটো খাই শেষ কৰি কেনে মোৰটো কাঢ়ি লৈছে, চোৱা কেনে লাগিলে বুঢ়ী? ধুনীয়া না মিঠা? আৰু আমি ইয়াত বাৰে বাৰে আহোঁ বাৰু, দোকানৰ নামটো এইটো হয়। এইটো ইয়াত মানে এইকাৰণে আহোঁ, ভাল বনাই মানে খুব সুন্দৰকৈ বনায়। বাকী আমাৰ ওচৰে পাঁজৰে বহুত আছে বাৰু, কিন্তু ইয়াৰটো অকণমান বেলেগ টেষ্ট মানে চব ফালৰ পৰা পাৰফেক্টকৈ মানে মিক্স কৰে বাৰু, ভাল লাগে খাই কেনে। সেইকাৰণে মই ইয়াতে আহোঁ। মানে অকণমান দূৰ হয় আৰু ইয়াৰ পৰা, দূৰ মানে কি 800 মিটাৰমান আৰু 800-700 মিটাৰমান হ'ব আৰু সেনেকুৱাই আৰু, বেছি দূৰ নহয়। ৰ'দটো কিন্তু দিছে, এই ঠাণ্ডা দিনটো কমিলে ন এতিয়া, সেইকাৰণে ৰ'দটো দিছে। আমাৰ অসমতো টেংটেঙীয়া গৰম হ'ব আৰু এতিয়া, হয় না নহয়? আপোনালোকে জনাব কমেণ্টত কেনেকুৱা ঠাণ্ডা দি আছে নে গৰম হৈ আছে। অকণমান ৰাতি ঠাণ্ডা লাগিব পাৰে, কিন্তু এতিয়া দিনত কিন্তু অকণমান গৰম হ'ব, চাব আপোনালোকেও। আমাৰ নানি বম চিন্তা লাগিছে বেটাৰী শেষ হোৱাৰ কাৰণে ন, তাৰ জুচো খতম হৈ গ'ল যিহেতু।